কওকচোন আপুনি কিবা এটা ক'ব বিচাৰিছিলে কওক এই নম্বৰটো তোমাৰ মোবাইলত লগাই কল এটা কৰিবলৈ দিব পাৰিবা নেকি নিশ্চয় পাৰিম কিন্তু আগতে আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন আপোনাৰ একমাত্ৰ পুত্ৰই কোনোদিন আপোনাৰ খবৰ নললে আমেৰিকাত গৈ পেলাই বিলাসী জীৱন কটাই আছেগৈ নাতিহালকো আজিলৈকে আপোনাক দেখুৱাবলৈ কোনোদিন ইয়ালৈ নাহিলে তেনেস্থলত তেনেকুৱা এজন পুত্ৰৰ বাবে আপুনি যাৰ বাবে আপুনি মাটি বাৰী সা সম্পত্তি সকলো তেওঁ পঢ়াৰ নামত খৰচ কৰি আজি বৃদ্ধাশ্ৰমত আছেহি সেইজন সন্তানৰ প্ৰতি আপোনাৰ ইমান মৰম কিয় বাৰু কওকচোন মই ঠিকেই জানিছিলোঁ মোৰ ল'ৰাৰ উন্নতি দেখি সকলোৱে জ্বলে মই কিন্তু নজ্বলো মাজৰাতি যেতিয়া মই হাই প্ৰেছাৰত ছটফটাই থাকোঁ সি হয়তো তেতিয়া আমেৰিকাৰ কোনোবা ক্লাবত পাৰ্টি কৰি থাকে কিন্তু মই নজ্বলো মৰ্টগেজ দিয়া ঘৰটোত যেতিয়া বেংকৰ মানুহে আহি তলা লগাই দিছিল সেইদিনা হয়তো সি কোনোবা নতুন ফ্লেটত গৈ গৃহ প্ৰৱেশ কৰিছিল কিন্তু মই জ্বলা নাছিলোঁ উচ্চ শিক্ষা দিয়াৰ নামত যেতিয়া মই 10 বিঘা মাটি একেলগে বিক্ৰী কৰি দিছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে মোৰ ল'ৰাৰ পৰা কেতিয়াবা মই প্ৰতিদান ল'ম বাপেকবোৰ তেনেকুৱাই সন্তানৰ উন্নতিৰ চিন্তাটোত কোনো স্বাৰ্থ নাৰাখে প্ৰথম আমেৰিকাত চাকৰি কৰিবলৈ জইন কৰিবলৈ যাওঁতে সি মোক এয়াৰপৰ্টত কৈছিল দেউতা আমি আৰু কোনোদিন দুখীয়া হৈ নাথাকোঁ সি মোক সাৱটি ধৰিছিল অতি সোনকালে এটা সৰু ধুনীয়া ঘৰ সজাই মা আৰু দেউতাক তোমাক ধুনীয়াকৈ ৰাখিম চাকৰি কৰাহে নাই চাকৰি নকৰোঁতে তাৰ ইমান সপোন তাকে দেখি মোৰ বহুত হাঁহি উঠিছিল মানুহৰ আগত চিঞৰি চিঞৰি হাঁহিবলৈ মোৰ লাজ লাগিছিল তথাপি মই হাঁহিছিলোঁ ঘৰ নবনালে কোনোদিন আমাৰ খবৰ নললে তাৰ খবৰ নোলোৱাকৈ থাকিব নোৱাৰো